Good morning guys, welcome back to my YouTube channel. আজি Broiler চতুৰ্থ দিন, day number 4. তো চাওক আমাৰ পলিকাতে কি কৰি আছে। এ চাই আছে, গোটেইকেইটা খেলি আছে। তো আজি দিন কি কৰিম, আজি নতুন বছৰ সোমাই আছে। তো আজি ভিডিওটো ইমান ডাঙৰ নকৰো, আজি ইহঁতক মেডিচিন দিবলগীয়া কোনো একো নাই। তো কালি মেডিচিন দিয়া হ'ল আৰু মেডিচিনটো এটা কাম কৰিছে, ক'তো ঢিলা দেখা নাই মই, ঢিলা লেট্ৰিন কৰা। তো ইহঁতক আজি পানী দিম, পানীত আজি ভিমাইল মিক্স কৰি দিম আৰু বেলেগ মেডিচিন ইউজ নকৰোঁ, ভিমাইল আৰু অষ্টবেট মিক্স আৰু দানাটো দিম খাবলৈ। তো ভিমাইলটো মিক্স কৰি ইহঁতক দানাটো দিওঁ। তো গাইজ এই ভিমাইল আৰু অষ্টবেট মিক্স পানীখিনি সিহঁতক দি দিলোঁ খাবলৈ। দানাখিনি বৰ্তমান এতিয়া দিয়া নাই, কাৰণ আগতে এটা পানীটো খাই ল'ব দিওঁ। কাৰণ সিহঁতে যদি পানীটো নাখায়, অকল দানাটোৱে খাই থাকে, তেতিয়াহ'লে সিহঁতৰ দানাটো হজম নহ'ব। আৰু পানী যিমান খাব সিমান দানা খাব, আৰু পানী খালে হজম হয়। আৰু মানুহৰ ক্ষেত্ৰতো দেখিছে যে যিমান পানী খাব তেতিয়া হজম হয়, গেছ নহয়। সেইকাৰণে পানীখিনি অলপ খাই ল'ব দিছোঁ, তাৰপিছত সিহঁতৰ দানাখিনি দিম। আৰু দানাখিনি চাই লওঁ যে ক'ত কিমানটো কি আছে। অলপ দানাটো অলপ এনে খুচৰি দিব, কাৰণ এনেকৈ সিহঁতে খাওঁতে জমা কৰি সিহঁতক নিজে খুচৰি ল'ব নোৱাৰে। তো এনেকৈ গোটা হৈ থাকে, এনেদৰে খুচি দিব, প্ৰত্যেকটো বাচনত খুচি দিব। তেতিয়া এই চাইছে কেনেকৈ গোটা হৈ আছিলে, এই গোটা হৈ থকা দানাখিনি তেতিয়া আকৌ ওলাই যাব। এইদৰে চাওক, এনেদৰে অলপ আঙুলিৰে মিলাই দিব। এইটো আগতে পানীটো খাই ল'ব দিছোঁ। দানা ইমানো দিব নালাগে, কাৰণ দানা যদি আপুনি বেছি দি থৈ দিয়ে, সিহঁতে যদি খাব নোৱাৰে, তেতিয়াহ'লে দানাখিনি নষ্ট হৈ যায়। আৰু সেই দানা বেয়া হোৱা দানাখিনি যদি সিহঁতে খায়, তেতিয়াহ'লে সিহঁতৰ বেমাৰ হ'ব পাৰে, বহুত ধৰণৰ বেমাৰ হ'ব পাৰে। তো সেইকাৰণে আপুনি বেছি দানা নিদিব, যাতে নষ্ট নহয়। যিমান পৰিমাণৰ সিহঁতে খায়, সিমান পৰিমাণত চাই পেলাই দিব। এতিয়া চাওক ধুনীয়াকৈ পানী খাই আছে। তো মই অলপ পিছত সিহঁতক দানাখিনি দি দিম। দানাখিনি দিয়াৰ পিছত সিহঁতে ধুনীয়াকৈ মই আকৌ আজি ত্ৰিপাল দি ঢাকি থৈ গুচি যাম। আৰু সিহঁতৰ আজি চাব পাৰিছোঁ মই সিহঁতৰ কাগজখন মই চেঞ্জ কৰা নাই, পেপাৰখন। কাৰণ পেপাৰখন চেঞ্জ কৰা নাই, কাৰণ মই পেপাৰ শেষ হৈ গৈছে, পেপাৰ আনিব যাব লাগিব। তো মই সেইটো দুপৰীয়া টাইমত যোনটো আহাৰ দিম, সেইটো সময়ত মই চেঞ্জ কৰি দিম। তো আজিৰ কাৰণে ভিডিঅ'টো ইমানতে সমাপ্ত কৰিব লাগিব। নৱবৰ্ষৰ বহুত শুভেচ্ছা থাকিল। আৰু মোৰ ভিডিঅ'টোত যদি চাইছে তেতিয়া লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।